फुटबल लीग इंटार काप फुटबल लीग बेयो जाहैबाय देग्लाय जोङो गामि सिङाव लाबोनायनि माखासे उद्देश्य दङ बेनो जाहैबाय जोंना गामि सिंनि गथ' उन्दै बिथांमोनखौ जोंहा बोखांनायनि मोनसे मथलबजों जों गामि सिङाव लाबोदों बेनिफ्राय जोंहा देग्लाय टीमा जइन जादों टटेल 64 टीम बान्था हिसाबै 17,000 चेम्पियन सुपार डिविजन आरो रानार्स आप 10,000 आरो ए डिविजनाव 10,000 चेम्पियन रानार्स आप 7,000 डिविजन राननाय हिसाबै जोंहा सुपार डिविजन 8 टीम आरो बाखि जोंना ए डिविजन बेखौ राननानै बाहागो रानदों माने जोङो माखासे जोंनाव माबा दङ केटेगरि दङ जेरै जोङो जाय ए डिविजनाव जोङो माबा जागोन चेम्पियन जागोन बेखौ जोङो सुपार डिविजनाव हरो जाय सुपार डिविजनाव मोननैया माने खम लयेस्ट लानानै जोङो माबागोन पइन्ट मोनगोन बिथांखौ जोङो बे टीमखौ जोङो ए डिविजन हरगोन जों फैबाय थानाय उन्दै गथ'फोरखौ बिदिसिनानै जों बेखौनो जोङो आसा खालामो फैबाय थानाय जोङो उन्दै गथ'फोरखौ जायनि थाखाय जोङो दा सुपार डिविजन आरो ए डिविजनाव जोङो आन्डार 17 होदों आन्डार 17 अल आसामाव जोंहा केटेगरि दङ आन्डार 13 आन्डार 15 आन्डार 17 बेनि थाखाय जोङो साबा प्लेयार लिस्ट जेरैखि जाया जोंनि बे माबायाव दा प्लेयार लिस्टआव सोनांगौ साथामा गेलेनांगौ आरो सानैया जोङो बाहेरायाव थानांगौ सोरबा दुखु मोनोबा 17 बे 17 जायगायाव बे स्टेन्डबाय प्लेयारा बेयावनो हाबनांगौ आरोखि আমি এই সিলবাৰী খেলপথাৰত আমাৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা অৰ্গেনাইজ কৰি আমি ৰুৰেল এৰিয়াত ইণ্টাৰ ক্লাব ফুটবল লীগখন এই সিলবাৰী প্লেগ্ৰাউণ্ডতে আৰম্ভ কৰিব বিচাৰিছোঁ আৰু দ্বিতীয় প্লেগ্ৰাউণ্ড হিচাপে আমি চাইটেনগুৰিত কৰিম এইটোৰ উদ্দেশ্য হ'ল আমাৰ খেলুৱৈ সৰু উঠি অহা ল'ৰাবিলাকৰ যিটো ইচ্ছা উৎসাহ এইবিলাক আমি ইয়াতে আমাৰ এই খেলৰ দ্বাৰা এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছোঁ সেইকাৰণে গাঁও অঞ্চলত আমি লীগখন পতাৰ বাবে এইবাৰ হাতত লৈছোঁ হয়তো অহা বছৰ আৰু আমি অন্য ঠাইবিলাকতো হয়তো কৰিব পাৰোঁ আৰু নতুন খেলুৱৈসকলক আমি প্ৰডাকশ্যন কৰাৰ কাৰণে আমি চেষ্টা চলাইছোঁ আৰু এই খেলখন আজি আৰম্ভ হৈছে হয়তো বা 25 দিন বা 30 দিনৰ ভিতৰত আমি ফাইনেল গেমখন কৰিব পাৰিম আৰু ইয়াৰ পৰাই আমাৰ সিলেকশ্যন হ'ব কিছুমান প্লেয়াৰ এই প্লেয়াৰসকলে যদি ভালকৈ পাৰদৰ্শিতা দেখুৱাব পাৰে বা তেখেতসকলে যদি ভালকৈ খেলি ভাল খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে তেখেতসকল অল আসামৰ হৈ খেলিব পাৰিব অল ইণ্ডিয়াত খেলিব পাৰিব তেনেকুৱা উদ্দেশ্যৰে আমি তেখেতসকলক পৰিৱেশ দিয়াৰ বাবে তেনেকুৱা খেলখন বা লীগ খেলখন আজি অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু বছৰে আমি তেনেকৈ অনুষ্ঠিত কৰি থাকোঁ আমাৰ এই লীগখনক সুপাৰ ডিভিজন আৰু এ ডিভিজন লৈ 64 ক্লাবে জইন কৰিছে আৰু যোৱা বছৰো তেনেকুৱাই কৰিছিল এইবাৰো 64 মানে ক্লাববিলাক জইন কৰিছে আৰু ইয়াতে আমি এটা সুবিধা দিছোঁ কি আমাৰ আণ্ডাৰ 17 যিসকলে বয়সত আছে যিসকল বয়স আণ্ডাৰ 17 তেখেতসকলকো আমি ইয়াতে ইনক্লুড কৰিছোঁ যাতে তেখেতসকলে ভৱিষ্যতে তেখেতসকলৰ জীৱনটো মানে খেলুৱৈ হিচাপে প্ৰস্তুত কৰিব পৰা যায়।